হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলো ভালে আছে। মোৰো খুব ভাল। আজি বতৰটো খুব ডাৱৰীয়া, সেইটো কাৰণে একদম ফুৰিব আহি আছোঁ আমি, মই, মোৰ মানুহজন আৰু শহুৰ শাহুৰ। আমি 4টা মানে আহিছোঁ আৰু ভণ্টিহঁতৰ ঘৰত অকণমান। এই স্কুলখন চাওকচোন, এই স্কুলখন ল'ৰা ছোৱালীবিলাকে, ল'ৰা নাই আচলতে, ছোৱালী আছে। ইমান ধুনীয়াকৈ সৰু সৰু ছোৱালীবিলাকে একদম ধুনীয়াকৈ লাইন পাতি পাতি আছে, কিবা বিহু আদৰাৰ কিবা এটা প্ৰস্তুতি চলাইছে। আৰু মনত পৰি গৈছে আগতে আমিও স্কুলত এনেকৈ ধেৰ কিবা কিবি পাতিছিলোঁ পাই। এতিয়া আমি পাই গ'লোহি বলাহী বুলি কয় এই জেগাডোখৰ। ভণ্টিহঁতৰ ঘৰ আখৈফুটীয়া, দূৰ আছে আৰু অলপ। ৰাস্তাবোৰ খুব বেয়া, বোকা ঠিক আছে। কিবা এটা কিনি লওঁ, সৰু এটা ভাগিন আছে, তাৰ কাৰণে কিবা এটা কিনি লওঁ। মাংস অলপ কিনি লওঁ, যিহেতু তাৰ ওচৰত মাংস চাংস পোৱা কোনো দোকান নাই। ভণ্টিহঁতে ভালকৈ মাছ মাংস ইমান খাবলৈ ইমান সুবিধা নাই, সেইটো কাৰণে আমি ইয়াৰ পৰাই আৰু কিনি লওঁ। ৰাস্তাটো ইমান বেয়া, গোটেই বোকা। পামগৈ আৰু অলপ পাছত। ডোমা এইয়া চাওক, মুগা পূৰা ডাঙৰ হৈছে। ৰাতিলৈ এইখিনি মুগা পকিব আৰু তললৈ নামি আহিছে। চুমনিখন চাওকচোন, মুগাবিলাকে পূৰা পাত খাই আধা আধি শেষেই কৰি দিলে, পাতেই নাইকিয়া হৈ গৈছে। আৰু এয়া আমাক গাখীৰ দিছে ভণ্টিয়ে, গৰু গাখীৰ। ঘৰতে গৰু আছে যেতিয়া, গৰম গৰম ধুনীয়া গাখীৰ খাই লওঁ। দুনবন এতিয়া আমি আহিছোঁ বেলেগ এখন চুমনিলৈ। তাতে মানে ভাইটিহঁতে, আমাৰ মমী ভায়েকহঁতে মানে মুগা পুহি আছে। তাত চাওঁগৈচোন মুগাবিলাক কিমান ডাঙৰ। তোমাৰ নাম পম্পী? পম্পী আৰু এইজনীলৈ চাওক, পূৰা একদম পূৰা খৰি ফালি আছে। দেখিবলৈহে মালটো ক্ষীণ, কিন্তু বাহুত পূৰা বল আছে। আৰু ইহঁতি আমলৈ টোপ পাৰিবলৈ পূৰা মাৰিডাল লৈ গৈছে আৰু আমলৈ টোপ পাৰিব। দিছেনে ঠিকছে? কিমান ওলালে? ওলাবনে ইয়াত? এইখিনি ওলাব, হেৰি সৰু এইখিনি চাই দিয়া। তাতে যিহেতু ইহঁতি পূৰা আমলৈখিনি গুচাব নোৱাৰিলে চফাকৈ, সেইটো কাৰণে ইয়াতে মাহঁতে গুচাইছে। কিমান ধুনীয়া হৈ আছিলে যেতিয়া আমাৰ ঘৰটো আছিলে, মজা লাগে থাকি। এতিয়া মায়ে ভাত বাঢ়িছে, ভাত খাই আৰু যামগৈ আৰু। মই তামোল খাই আছো। আৰু নামি অহা মুগাবোৰ এনেকৈ এখন চিলিঙিত উঠাই উঠাই বেলেগ গছ এজোপা, যিবোৰ গছত পাত থাকে সেইবোৰ গছত আহি উঠাই দিছে। পৰুৱা আছে ন? পৰুৱা এইটো একেবাৰে হেৰি হৈ গ'ল পৰি পিনি। তামোলখন দে। ইমান অকণমান তামোল দিছে যে, ডাঙৰ অকণমান দে। হা? অঁ, সেইকণ দে। অঁ, আৰু ইহঁতলৈ চাওক, দুইটাই মতা মাইকীয়ে পূৰা পকা মুগাবোৰ জালিত দিয়া মুগাবোৰ ঘৰলৈ দাঙি দাঙি লৈ গৈ আছে। মা নাযায়, তুমি যোৱাগৈ নি আমাৰ লগত?